নমস্কাৰ। আজি ভাবিছোঁ এই টেকেলিটো ভাঙো। টেকেলি নহয় অৱশ্যে, এইটো ৰঙালাও। 2019 চনৰ 6 অক্টোবৰত লৈছিলোঁ, মানে দুৰ্গা পূজাত কিনিছিলোঁ। আৰু আজি 23 চনতহে কেনেবাকৈ সম্পূৰ্ণ কৰিবলৈ পাৰিলোঁ। ভাবিছোঁ এইটো নাভাঙাকেনো কেনেকৈ ভাঙিব পাৰোঁ, মানে গোটেই নভঙাকৈ। প্ৰথমতে এনেকৈ অলপ কাটি চালোঁ, কিন্তু নহ'ল। শেষত গোটেইটোৱে ভাঙি থাকিলে। আৰু চাওকচোন, মনটোৱে বেয়া লাগিছে। তথাপিতো উপায় নাই, ভাঙিম বুলি ভাবিলোঁ যেতিয়া ভাঙিলোৱেই। আৰু এয়া 1 টকীয়া 2 টকীয়াই ভৰ্তি গোটেই। বেলেগ একো থ'বলৈ নোৱাৰিলোঁ। টেকেলিটো সৰু আছিলে বাৰু, তথাপি যিহেতু এইটো আগৰে অভ্যাস, কেনেবাকৈতো ক'ৰবাত নহয় ক'ৰবাত থ'বই লাগিব। আৰু এইকেইটা ওলালে। ইয়াতে 10 টকীয়া 5 টকীয়া কমেই আছে। আৰু এইখিনিহে পইচা ওলালে। কিমান আছে নুসুধিব দেই, শুনিলে লাজেই লাগিব মোৰ। আজিলৈ আহিছোঁ, ধন্যবাদ।